গুড মৰ্ণিং। চ' আপোনালোকৰ অন্য এটি ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। চ' মানে আজি হৈছে 8 তাৰিখ আৰু আজি হৈছে শিৱৰাত্ৰি। চ' শিৱৰাত্ৰি উপলক্ষে মানে মই আজি মহাদেৱত থাকিব আহিছিলোঁ। আৰু মহাদেৱ ঘৰটো মানে এনেকুৱা ডেঞ্জাৰ জেগাত আছে, মানে আপোনালোকক মই দেখুৱাম। এইটো আপোনালোকে চাওক, এইটো হৈছে দিচাং নৈ কিনাৰৰ মানে যিটো এলেকা নহয়, দিচাং নৈ কিনাৰৰ এইডোখৰতে মই বৰ্তমান আছোঁ বাৰু। ইয়াত মানে আপুনি ক'বলৈ নোৱাৰে, মানে মানুহৰ চকুৰ আগৰ পৰা বাঘে চব বস্তু লৈ যায়। চাওক, মই সম্পূৰ্ণ জংঘলৰ মাজত সোমাই আহিছোঁ বৰ্তমান অকলে ৰাতিপুৱা টাইমত। নিজৰে আহিব ভয় লাগিছে, হ'লেও আহিছোঁ আপোনালোকক দেখাওঁগৈ বুলি মই আহিছোঁ। মানে অলপ এইটো চাব আপোনালোকে, মই সম্পূৰ্ণ আপোনালোকক দেখুৱাইছোঁ। চাওক, সম্পূৰ্ণ জংঘল, মানে আপুনি যেনিয়ে চাই তেনিয়ে জংঘল। এইফালে চব হেৰি মানে কি বেত গাজ কিবা কিবি চব জংঘল, বহুত ডাঙৰ জংঘল এখন দিচাং নৈ কিনাৰৰ। মই আছিলোঁ সেই চাইডে, পূৰা আপোনালোকক এতিয়া দেখুৱাব নোৱাৰো, মানে ইমানেই ডাঙৰ জংঘল। এই হাবিৰ মাজতে বাঘ শিয়াল মানে ৰাংকুকুৰ চাংকুকুৰ চব ওলায় ইয়াত। আপোনালোকে ইয়াত নোপোৱা একো জীৱ জন্তু নাই। অকল হাতীটো নোলায় নেকি ইয়াত, বাকী চব মানে যিমান জীৱ জন্তু আছে ন, চব ওলায় ইয়াত। সাপ চাপৰ পৰা ধৰি ডাঙৰ চবেই ওলায় আপোনাৰ ইয়াত। আপোনালোকে চাই লওক, কিমান ডাঙৰ জংঘলৰ মাজত মই বৰ্তমান সোমাই আছোঁ। চাওক, মই অকলে আছোঁ বৰ্তমান, মানে মোৰ লগত এতিয়া কোনো নাই। চ' মানে আজি মই শিৱদৌল যাম। শিৱদৌলত যোৱাৰ ভিডিঅ'টো এক্সট্ৰা হ'ব ধৰক, খালি এইটো জাষ্ট এটা ক্লিপ মই আগতীয়াকৈ দি দিম। শিৱদৌলৰ ভিডিঅ'টো মই চাওক, মই ৰংঘৰৰ ভিডিঅ' বনালোঁ, কাৰেংঘৰ তলাতল ঘৰৰ ভিডিঅ' বনালোঁ। খালি মই এই দুটা ভিডিঅ' মই দিব পৰা নাই বৰ্তমান, কাৰণ কেলৈ মই লোকৰ ঘৰত আছোঁ, ইয়াত নেটটো ইমান নাপায়। চ' মানে মই এডিট কৰিব পৰা নাই, সেইকাৰণে মই আপোনালোকক ভিডিঅ'টো বৰ্তমান দিব পৰা নাই। অ'কে, চ' মই ভিডিঅ'টো 2 এদিনত আপোনালোকক দি আছোঁ, কাৰণ মই কাইলৈ ঘৰলৈ যাম। মই কাইলৈ নিজৰ ঘৰত যাম, তাৰপৰা মই ভিডিঅ'টো ধুনীয়াকৈ এডিট কৰি মই ধুনীয়াকৈ আপোনালোকক দেখুৱাম ভিডিঅ'টো ভালেই হৈছে বুলি লওক আৰু ইমান এক্সপিৰিয়েঞ্চ নাইতো, 2 বছৰ ধৰি মই আপোনালোক ইউটিউবত নাই অহা। সেইটোতো মই আপোনালোকক যেনে যিখিনি কৰি হ'লেও মই অলপ হ'লেও আপোনালোকক দেখুৱাম। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ এণ্ডলৈকে চাব, আৰু যিসকলে মোৰ চেনেল নতুনকৈ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব প্লিজ কৰি দিব। আৰু যদিহে আমাৰ গাঁৱৰ মানুহে বা মোক চিনি পোৱা মানুহ কোনোবাই ভিডিঅ'টো চাই আছে, প্লিজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। অ'কে, চ' আপোনালোকে মই অলপ পৰিৱেশটো দেখুৱাইছোঁ, চাওক আপোনালোকে। যেনিয়ে চাই মানে অকল জংঘলে আপুনি ক'ৰবাত মই কেনিবা যাবও পাৰিব নাই, মানে আপোনালোকক দেখুৱাবলৈ। ইমানেই বেত গাছ, এইবিলাক চব বেত গছ, একো উপায় নাই মানে যাবলৈ। ইয়াত বেত গাছ যদি কোনোবাই খাই ভাল পায়, আপোনালোকে ইয়ালৈ আহিব। অকল ইমানেই বেত গাছ পাব, আপোনালোকে বিকিব পাৰিব। চব বেত, চাওক, যিমান দূৰলৈ গ'লেও আপোনালোকে অকল জংঘলেই দেখিব। এইফালে চাওক, চব জংঘল, এইবিলাক চাওক, ইমান ডাঙৰ গছ আছে ইয়াত। এইজোপা চাওক, ইমান ডাঙৰ গছ দেখিছে, বহুত ডাঙৰ গছ হয়।